হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে যি জলসিঞ্চন বিভাগৰ পৰীক্ষা দিছিল, সেইখন বিভাগৰ যিটো প্ৰশ্ন আহিছিল, সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটা মই কৈ দি আছোঁ। আপোনালোকে অতি মনোযোগেৰে শুনিব। ফ্ৰেণ্ডছ, আপোনালোকে হয়তো নিশ্চিন্ত হ'ব পাৰে এইখন নাইবা এইকেইটা এনচাৰ শুনি কিনে। ফ্ৰেণ্ডছ, আপোনালোকে কি প্ৰশ্নৰ উত্তৰ লিখি আহিছে আৰু প্ৰশ্নৰ উত্তৰকেইটা কি আচলতে সেইখিনি মই দেখুৱাই দি আছোঁ। আপোনালোকে অতি মনোযোগেৰে শুনিব। তাৰ আগত মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপুনি ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব, কাৰণ মই যেতিয়া ভাল ইনফৰমেশ্যন দিম সকলোৰে আগত আপোনাৰ ওচৰত যাব। তো ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, 1 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু বিকাম দ্য হেড অফ স্পৰ্টছ মিনিষ্ট্ৰী। ইয়াতে এনচাৰটো হৈছে ৰাজ্যবৰ্ধন সিং ৰাথোৰ। আৰু কুৱেশ্যন নম্বৰ 2 হৈছে ফাদাৰ অফ ইণ্ডিয়ান মিছাইল টেকন'লজি। ইয়াতে এনচাৰটো হৈছে APJ আব্দুল কালাম। কুৱেশ্যন নম্বৰ 3 প্ৰথম অৰ্থাৎ হু ইজ দ্য ফাৰ্ষ্ট পাৱাৰ অনলাইন পেমেণ্টছ কোম্পানী। প্ৰথমত অনলাইনত পেমেণ্ট ব্যৱহাৰ কৰা কোম্পানীটোৰ নাম হৈছে টাটা পাৱাৰ। কুৱেশ্যন নম্বৰ 4 আছিছ ক্ৰিকেট মেটছ কাৰ কাৰ মাজত অনুষ্ঠিত হয়। ইয়াতে এনচাৰটো হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া, ইংলেণ্ড এণ্ড অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 5 ফুল নেম অফ CO2। CO2ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াতে এনচাৰটো হৈছে কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য কাৰেঞ্চি অফ বুলগেৰিয়া। বুলগেৰিয়াৰ কাৰেঞ্চি কি? বুলগেৰিয়াৰ কাৰেঞ্চি হৈছে এনচাৰটো হৈছে বুলগেৰিয়ান লিভ। ফ্ৰেণ্ডছ, 7 নম্বৰ কুৱেশ্যনটো হৈছে 2019 ৱৰ্ল্ড কাপ উইনাৰ। 2019 কোনে বিশ্বকাপত জিকিছিল? এনচাৰটো হৈছে ইংলেণ্ড। কুৱেশ্যন নম্বৰ 8 বেংকাৰ্ছ বেংক ইন ইণ্ডিয়া। ইয়াতে এনচাৰটো হৈছে RBI। কুৱেশ্যন নম্বৰ 9 লাল বাহাদুৰ শাস্ত্ৰী মন্ত্ৰীসভাত ইন্দিৰা গান্ধী কি পদত আছিল? ইয়াতে এনচাৰটো হৈছে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰী। কুৱেশ্যন নম্বৰ 10 10 নম্বৰ কুৱেশ্যনটো হৈছে পেঞ্চিল কিহেৰে তৈয়াৰ কৰা হয়? ইয়াতে এনচাৰটো হৈছে পেঞ্চিল গ্ৰাফাইটৰে তৈয়াৰ কৰা হয়।